দ্বিতীয়খন যুদ্ধ মানে ইছলামৰ দ্বিতীয়খন যুদ্ধ উহুদৰ যুদ্ধ এই ঠাইতে হৈছিলে এই পাহাৰখন দেখা পাইছে এইখন হৈছে উহুদ পাহাৰ সন্মুখত যিফালে মানুহ উঠি আছে যে সন্মুখৰ এখন পাহাৰ হৈছে উহুদ পাহাৰ মক্কাবাসী মদিনাত আক্ৰমণ কৰিবৰ কাৰণে আহিছিল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সাহাবাসকল আলোচনা কৰি আহি এই পাহাৰলৈ আহিছিল আৰু পাহাৰত তেওঁলোকে প্লেনিং কৰিছিল কেনেকৈ যুদ্ধ কৰিব ইয়াতে পাহাৰৰ ওপৰত কিছু সাহাবা আছিল কাষত আছিল এনেকৈ আছিল এই গোটেই প্লেনিং কৰি যুদ্ধখন মানে কৰিছিলে এতিয়া এই যুদ্ধৰ বহুসকল শ্বহীদ সাহাবা শ্বহীদ হৈছিলে ইয়াতে 70 জন সাহাবাৰ কবৰ মুবাৰক ইয়াতে আছে তাৰে ভিতৰত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চাচা মানে দদাই খুৰাক ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চাচা খুৰাক আমিৰ হামজা ইয়াতে শ্বহীদ হৈছিল আমিৰ হামজাক কুৰাইশসকলে মক্কাৰ কুৰাইশসকলে নিঃশংসভাৱে হত্যা কৰিছিল আমিৰ হামজাক শ্বহীদানসকলৰ যিমান শ্বহীদ হৈছে যুদ্ধত শ্বহীদ যিমানসকল হৈছে তেওঁলোকৰ চৰ্দাৰ বুলি আমিৰ হামজাক কোৱা হয় ইয়াতে 70 জন সাহাবা উহুদৰ যুদ্ধত শ্বহীদ হোৱা 70 জন সাহাবাৰ কবৰ মুবাৰক ইয়াতে আছে আৰু মূল যুদ্ধখন এই পাহাৰখনত হৈছিল আৰু এই পাহাৰখনত কি হৈছিল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উহুদৰ মাটি আনি লগাই দিছিল উহুদ পাহাৰৰ মাটি আৰু ঘাঁহ শুকাই গৈছিলে গতিকে ইয়াতে এটা এনেকুৱা হৈছে যে আমি চবে বিচাৰোঁ ইয়াৰ পৰা কিবা মাটি এনেকুৱা লৈ যাম কিন্তু এওঁলোকে নিবিচাৰে তথাপিতো আমি আমাৰ বিশ্বাস ৰাখি যদি পাৰে লৈ ল'ব পাৰে নিয়তত কৰিলে হয় নিয়ত কৰি ল'লে সকলো বস্তু আল্লাই পূৰা কৰে গতিকে ল'ব পাৰে গতিকে আমি এতিয়া জিয়াৰত কৰিম তেওঁলোকৰ কাৰণে লগতে আমাৰো যিসকল গৈছে তেওঁলোকৰ যাতে আল্লাহ তাআলাই জান্নাত নসিব কৰিছিলে নিজৰ সকলো দাঁত এটা এটাকে গোটেই দাঁত খৰাই পেলাইছিলে ইমান মহব্বত আছিল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি গতিকে সেইখিনিও আমি মনত কৰিব লাগিব তেওঁলোকে যি মহব্বত কৰিছিল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যিমানখিনি তেখেতৰ কথা মানিছিলে আমিও যাতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি দিশত চলিছিল তেনেকৈ যাতে মানুহ তেখেতৰ দৰে চলিব পাৰোঁ অকণমান হ'লেও যাতে চলিব পাৰোঁ সকলোৱে চেষ্টা কৰিব বহুত বেছি কাপোৰ নাছিলে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে মোৰ কাপোৰযোৰ পিন্ধা কাপোৰযোৰ মই এজনক দি থৈ যাম সকলোৱে ভাবিছিল আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহু উমৰ ফাৰুক ৰাদিয়াল্লাহু আনহু সকলোৱে ভাবিছিল যে মোক দিব কাৰণ মোক বেছি ভাল পায় ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই বেছি খিদমত কৰিছোঁ কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা কথা মন কৰিব ওয়াছকুৰুনি আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত কোনোদিনে লগ হোৱা নাছিলে কোনোদিনে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত সাক্ষাৎ হোৱা নাছিলে কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কথাটো গম পাইছিল যিহেতু তেখেতৰ তাত গায়বী সহায় আছিলে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শেষৰ টাইমত ঘোষণা কৰিলে যে মোৰ জুব্বা মুবাৰক মই ওয়াছকুৰুনিক দিম কাৰণ মোৰ প্ৰতি মহব্বত দেখাই গোটেই দাঁত খৰাই পেলাইছিলে এইখিনিতে অকণমান টাইম চকুটো মুদি ফিল কৰকচোন ইয়াৰ পৰা সুগন্ধি এটা আহিব নাকত লাগিব অকণমান টাইম চকু মুদি আপোনালোকে কি হওকচোন ইয়াত আগত দেখিছেনে তিনিটা কবৰ মুবাৰক আছে একেবাৰে লেফ্টত আমাৰ পৰা লেফ্টত আছে সৈয়দনা আমিৰ হামজাৰ কবৰ মুবাৰক ৰাইট সাইডৰটো হৈছে হানজালা বিন মালিক আৰু মাজত এটা কবৰ মুবাৰক আছে সেইটো হৈছে মুছআব বিন উমেৰ 70 জন সাহাবা আছিল 3 জন সাহাবা তাতে আছে আৰু বাকি 67 জন সাহাবা একেলগে ইয়াতে কবৰ দিয়া হৈছে এইবাৰ খালাম একেবাৰে আগত 3 জন ইয়াতে 67 জন খালাম 70 জন সাহাবা ওকে স্যার আচ্ছা